Hungkrefli angding tiripe dehal kachildom karpi bangthe asem ahin pen mening aningkan ke hanghra arong alungsi padopone la dehal kachildom ke kiwang suring koi ratruk aningkan Februari achiklo nikhab kretruk si lapen krenerkep arni hotpondo pusi karbi bangthe asem ahin pen kapachini lasi mini Desember krefli arni mokiwang dehal kachildom aphan sal kam kachisik lapen kapaching pon lapen bangthe asem tiripe lapen tirika mangbong hanghara dehal along mel isi kangni Kardom nemen ke biren keleng Guangzhou 34 the Central Dehal Kachildom Festival po morning ke hale hanghara alongsi plange alasi ahuikta nale karbi hel pek along kido pek district para kido ahuikta nale wangne hole bangsto dun along cultural competition ta doe literary competition ta de mahela along nale wangne be wang tirap dun lapen che poite nale wang lagi kipu ke ili bang dehal ar nampo ili arleng hel karbi hel kasidom nange mose akhtar nam rombong cilopung ne kasidom ar nam ke bang dehal se lase ahui danale aninga rong sang lage kiche king sang hel prek ar nam hel kasidom ar se ilta cilopung sang se kan aning parong se hole do lage tese bang mahalta ili jutang jobat hel bang chini dune lase ne ahui karbe ayuk ne kardom nal parjiro nali ahuikta morning ke hanghare wangne dehal pobai sidom mane banglang tha arnata kikan kilo nali rong hel parata wanne hole pangpakla duntha Kardom moi Sri Umakanto Keleng কেন্দ্রীয় কার্বি বাংথে আসেম মোৰ উদ্যোগত ফৌঙাৰী আঞ্চলিক সমিতিৰ সহযোগত হ'বলৈ গৈ আছে 16, 17 আৰু 18 ফেব্ৰুৱাৰী 2026 তাৰিখে দেহাল কাচিৰদম উৎসৱ। এই উৎসৱত সমূহ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। স্থানীয় ৰাইজৰ উপস্থিতি আৰু সহযোগিতাই উদযাপন সমিতিক যাতে উৎসাহিত কৰে তাৰ বাবে মই অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে সমূহ ৰাইজলৈ আমন্ত্ৰণ অনুৰোধ জনাইছোঁ। ধন্যবাদ। কাৰ্ডম মোৰ নাম ৰাণা ৰাহাং, আমাৰ বাংথাই আছামৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক। এইবাৰ কেন্দ্ৰীয় সমিতিৰ আণ্ডাৰত যিটো আমাৰ কাৰ্বিবিলাকৰ দেহাল কাচিৰদম উৎসৱ উদযাপন হয়, এইটো এবাৰ আমাৰ নিচহৰা সোণাপুৰ অন্তৰ্গত নিচহৰা গাঁৱত হ'ব। আৰু এইটোৰ কাৰণে আমি সকলো অসমবাসী ৰাইজক, কাৰ্বি ৰাইজক নমস্কাৰ জনাই প্ৰণাম জনাই আমন্ত্ৰণ জনাইছোঁ। সকলোৱে যাতে আগন্তুক পূজাখনত আহি সহযোগিতা কৰি সফলমণ্ডিত কৰাত সহায় কৰে আৰু লগতে ওচৰ চুবুৰীয়া ৰাইজক যাতে কৰ্মত অৰ্থত সকলো ছাইডত সহায় কৰি আমাৰ এই অনুষ্ঠানটো সফল কৰে। কাৰ্ডম বিগত বছৰবিলাকৰ দৰে এইবাৰো আমি 34তম কাৰ্বি দেহাল পূজা আমি ইয়াতে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিম সহৰা গাঁৱত, নিচহৰা গাঁৱত। গতিকে ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আমাৰ যি সাজপাৰৰ পৰা আদি কৰি, খাদ্যৰ পৰা আদি কৰি, সংস্কৃতিৰ পৰা আদি কৰি, কাৰ্বিসকলৰ জন্মৰ পৰা মৃত্যুলৈ আমাৰ যিমানখিনি মানে সংস্কৃতি আছে গোটেইখিনি আমি ইয়াতে প্ৰতিফলিত কৰিম। আৰু অইনবাৰৰ দৰে এইবাৰো তেনেকৈ বেলেগ জেগাতো তেনেকৈ কৰা হয়, এইবাৰ ইয়াত কৰা হ'ব। গতিকে আমি আশা ৰাখিছোঁ সমূহ আমাৰ যি কাৰ্বি ৰাইজ আছে
সকলোৰে যাতে সহায় সহযোগিতা আৰু পূৰ্ণ মানে মনৰ যি ইচ্ছা সেইটো যাতে আমি ইয়াতে পাওঁ। লগতে এইটো আমাৰ যিটো হ'বলৈ গৈ আছে এইটো হ'ব অহা বছৰ ফেব্ৰুৱাৰী মাহৰ 16 আৰু 17, 18 তিনিদিনীয়া এটা বিৰাট ডাঙৰ মহোৎসৱ হ'ব। গতিকে সকলোকে আমি আহ্বান জনাইছোঁ ইয়াত যাতে আহি অংশগ্ৰহণ কৰে আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ পুনৰবাৰ, অকল কাৰ্বি বুলিয়ে নহয়, ওচৰত যথেষ্ট আমাৰ ইয়াতে অনা কাৰ্বি বা আমাৰ কোচ কলিতা সম্প্ৰদায়ৰ পৰা আদি কৰি যথেষ্ট মানুহ আমাৰ ইয়াৰ লগত জড়িত হৈ আছে। আমি সকলোকে আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই অঞ্চলৰ আমাৰ যি আঞ্চলিক সমিতি আছে, আঞ্চলিক সমিতিৰ লগত যোগাযোগ কৰি এই ধুনীয়াকৈ সকলো ধৰণৰ অনুষ্ঠান যাতে ইয়াতে সাফল্যমণ্ডিত হয় তাৰে কামনা কৰি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।